সপোনৰ মহানগৰী গুৱাহাটী প্ৰতিদিনে হাজাৰ হাজাৰ যুৱক যুৱতী ইয়ালৈ আহে নিজৰ ভাগ্য সলনি কৰিবলৈ। কিন্তু আপুনি জানেনে, আনৰ অধীনত চাকৰি কৰাতকৈ এইখন চহৰতে আপুনি নিজে এজন সফল উদ্যোক্তা হ'ব পাৰে। বহুতে ভাবে ব্যৱসায় কৰিবলৈ লাখ লাখ টকাৰ প্ৰয়োজন হয়, কিন্তু আচলতে প্ৰয়োজন হয় কেৱল এটা সঠিক সিদ্ধান্ত আৰু কঠোৰ পৰিশ্ৰম। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম এনে 5টা ব্যৱসায় সম্পৰ্কৰ বিষয়ে, যিবোৰ আপুনি গুৱাহাটীত বা অসমৰ যিকোনো চহৰ অঞ্চলত বা গাঁও অঞ্চলত আৰম্ভ কৰি মাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰিব। তো আহক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰি। ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনাক এটা ৰিকুৱেষ্ট কৰোঁ, আপুনি যদি এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি এখনি ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু আগৰ পৰাই ছাবস্ক্ৰাইব কৰি ৰাখিলে আপোনাক অসংখ্য ধন্যবাদ। 1 নম্বৰ টিপছ, ঘৰুৱা খাদ্য যোগান, যে হোম ফুড বা টিফিন ছাৰ্ভিচ, যে পাকঘৰত পৰিষ্কাৰকৈ খাদ্য প্ৰস্তুত কৰি থকা আৰু ছাত্ৰ ছাত্ৰী বা চাকৰিয়ালসকলে গুৱাহাটী বা অসমৰ অন্য কোনো অঞ্চল। গুৱাহাটী হ'ল শিক্ষা আৰু সংস্থাপনৰ কেন্দ্ৰবিন্দু। কোচিং ক্লাছৰ ছাত্ৰ ছাত্ৰী বা অফিচৰ কৰ্মচাৰীসকলৰ বাবে আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল ঘৰুৱা সোৱাদৰ স্বাস্থ্যসন্মত আহাৰ। আপুনি নিজৰ ঘৰৰ পাকঘৰৰ পৰাই এই হোম ফুড বা টিফিন ছাৰ্ভিচ আৰম্ভ কৰিব পাৰে। মাত্ৰ কেইটামান টিফিন বাতি আৰু প্ৰাৰম্ভিক শাক পাচলি কিনি ধুনীয়া সোৱাদৰ এসাঁজ ভাত যোগান ধৰিব পাৰে। ফেচবুক আৰু হোৱাটছআপৰ জৰিয়তে প্ৰচাৰ কৰক। যেতিয়া আপোনাৰ খাদ্যৰ সোৱাদ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা মানুহে পচন্দ কৰিব, মনত ৰাখিব, মানুহে সদায় মৰমেৰে ৰন্ধা ঘৰৰ ভাত সাজ বিচাৰে। টি বা ফাষ্ট ফুড ষ্টেল, চাহ আৰু ফাষ্ট ফুড ষ্টল বা দোকান। অসমৰ মানুহৰ চাহৰ প্ৰতি থকা মৰম অনন্য। গুৱাহাটীৰ যিকোনো ব্যস্ত পথত, মহাবিদ্যালয় বা অফিচৰ ওচৰত এখন সৰু চাহ আৰু ফাষ্ট ফুড ষ্টল দি আপুনি ডাঙৰ উপাৰ্জন কৰিব পাৰে। চাহৰ সৈতে ম'ম', চাওমিন আৰু ৰোলৰ দৰে জনপ্ৰিয় খাদ্য যোগান ধৰিব পাৰে। আপোনাৰ খাদ্যৰ সোৱাদ আৰু ব্যৱহাৰ যদি ভাল হয়, তেন্তে এখন সৰু ষ্টলে এদিনৰ ৰেষ্টুৰেণ্টত পৰিণত হ'ব পাৰে। যে ব্যৱসায় সৰু বা ডাঙৰ নহয়, আপোনাৰ মেহনত আৰু লক্ষ্যহে ডাঙৰ হ'ব লাগে। নাম্বাৰ 3, অনলাইন ৰিচেলিং বিজনেছ, অনলাইন ৰিচেলিং ব্যৱসায়। যদি আপোনাৰ হাতত এখন দোকান নাই, তথাপিও আপুনি বিজনেছমেন হ'ব পাৰে। ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছআপ আজি কেৱল মনোৰঞ্জনৰ মাধ্যম নহয়, ই উপাৰ্জনৰো এক ডাঙৰ প্লেটফৰ্ম। গুৱাহাটী ফেঞ্চি বজাৰৰ দৰে পাইকাৰী বজাৰৰ পৰা কাপোৰ, ট্ৰেণ্ডিং কাপোৰ, কছমেটিক্স বা ঘৰুৱা সামগ্ৰীৰ ফটো তুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰক। অৰ্ডাৰ পালে সামগ্ৰীটো কিনি গ্ৰাহকক ডেলিভাৰী দিয়ক। ইয়াত কোনো দোকানৰ ভাড়া বা বৃহৎ মূলধনৰ লোকচানৰ ভয় নাই। আপোনাৰ ইচ্ছা আৰু স্মাৰ্টফোনে আপোনাক এজন সফল অনলাইন ব্যৱসায়ী কৰি তুলিব পাৰে। নাম্বাৰ 4, ডেলিভাৰী ছাৰ্ভিচ, স্থায়ী ডেলিভাৰী সেৱা। বৰ্তমান সময়ত গুৱাহাটীত অনলাইন ব্যৱসায় আৰু থলুৱা দোকানৰ সংখ্যা বহুত বাঢ়িছে, কিন্তু তেওঁলোকৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ল গ্ৰাহকৰ ঘৰলৈ সঠিক সময়ত সামগ্ৰী পঠোৱা। আপুনি এখন স্কুটি বা বাইক লৈ এখন স্থায়ী ডেলিভাৰী সেৱা আৰম্ভ কৰিব পাৰে। যে আপুনি দোকানৰ পৰা কেক বেকাৰ, বুটিক বা সৰু দোকানসমূহৰ সৈতে যোগাযোগ কৰক আৰু তেওঁলোকৰ সামগ্ৰী ডেলিভাৰী কৰাৰ দায়িত্ব লওক। প্ৰথমতে অকলে আৰম্ভ কৰি পাছলৈ কেইবাজনো ল'ৰা নিয়োগ কৰি ইয়াক এটা ডাঙৰ লজিষ্টিক কোম্পানীত পৰিণত কৰিব পাৰি। আপোনাৰ সময় আৰু বিশ্বাসযোগ্যতাই এই ব্যৱসায়ৰ মূল চাবিকাঠি। মোবাইল এক্সেসৰিজ দোকান। আজিৰ যুগত স্মাৰ্টফোন অবিহনে জীৱন অচল। গুৱাহাটীৰ প্ৰতিজন মানুহৰ হাতত মোবাইল আছে। মোবাইল এক্সেসৰিজ যেনে আকৰ্ষণীয় কভাৰ, টেম্পাৰ গ্লাছ, ৰিচাৰ্জ আৰু ইয়াৰফোনৰ চাহিদা সদায় মানুহৰ মাজত থাকে। আপুনি ফেঞ্চি বজাৰৰ পৰা এইবোৰ সামগ্ৰী অতি কম দামত পাইকাৰী হাৰত কিনি আনি যিকোনো জনবহুল স্থানত এখন সৰু দোকান বা কাউণ্টাৰ দি আৰম্ভ কৰিব পাৰে। এই ব্যৱসায়ত লাভৰ অংশ বহুত বেছি। গ্ৰাহকৰ উন্নত মানদণ্ডৰ সেৱা দিয়ক। আপোনাৰ দোকান কম দিনৰ ভিতৰতে গ্ৰাহকেৰে উপচি পৰিব। মনত ৰাখিব, কোনো কামেই সৰু নহয় আৰু কোনো আৰম্ভণি পলম নহয়। গুগল, ফেচবুক বা আমাৰ অসমৰে বহুতো ডাঙৰ বিজনেছমেনে বিজনেছ আৰম্ভণিও এটা সৰু কোঠাৰ পৰাই হৈছিল। আপোনাৰ ভিতৰত থকা হয়তোক জিকিবলৈ নিদিব। আজি এই 5টা ধাৰণাৰ যিকোনো এটা বাছি লওক আৰু কামত লাগি যাওক। আপোনাৰ কষ্টই এদিন আপোনাক সফলতাৰ শিখৰলৈ লৈ যাব। যদি ভিডিঅ'টো আপোনাক অনুপ্ৰাণিত কৰিছে, তেন্তে লাইক কৰক, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ নতুন যাত্ৰাৰ বাবে শুভকামনা। ধন্যবাদ।